হেল্ল' কি খবৰ আপোনালোকৰ? আজি মাৰ স্পেচিয়েল ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰান্ধি বাঢ়ি খুৱাই ভাল পোৱা মানুহজনীয়ে আজি মোক ক'লে, দেচোন মই আজি এটা ৰেচিপি বনাম, তই ভিডিঅ' কৰিবি। চ' ঠিক আছে, বাৰু আৰম্ভ কৰোঁ। গতিকে কিবা এটা বনাবও ওলাইছে, আপোনালোকক ডিছটোৰ নাম পিছত ক'ম। এয়া সামগ্ৰীবোৰ ৰেডি কৰি লৈছে। ইয়াত চফ, আলু দুটা, পিঁয়াজ, নহৰু দুটুকুৰ, তাৰপাছত আদা এটুকুৰ, লগত দেখিছে ন ধনিয়া অকণমান, তাৰপিছত কচুৰি মেথি, নিমখ, হালধি, এইবোৰ চব ৰেডি কৰি লৈছোঁ। এতিয়া কি বনাম আপোনাক দেখুৱাই আছোঁ। এতিয়া গোটেইখিনি কাটি সৰু সৰু কৰি আমি মিক্স কৰিম, মানে গ্ৰাইণ্ডাৰত আমি গোটেই মিক্স কৰিম, এটা পেষ্ট এটা বনাম। আৰু আলু হৈছে আপোনালোকে চাই ল'ব, ডাঙৰ আলু হ'লে এটা ল'লেই হ'ল, আৰু সৰু হ'লে দুটা লৈ ল'ব। চ' গোটেইখিনি এই নহৰু, জলকীয়া গোটেইখিনি মিক্স কৰি আমি এতিয়া গ্ৰাইণ্ডাৰত মিক্স কৰিম। বাকী কি কৰোঁ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু আচলতে আমাৰ আলু অলপ বেছি হ'ল, সেইবাবে অকণমানেই দিলোঁ আৰু ইয়াত থৈ দিছোঁ বাকীখিনি। এতিয়া গোটেইখিনি আগতে মিক্স কৰি লওঁ, বাকী পিছৰ প্ৰচেছটো আপোনালোকক দেখুৱাইছোঁ। নিমখো দিবলৈ আছিলে, চ' অকণমানি সোৱাদ অনুসৰি অকণমান জাষ্ট পিঞ্চ, মানে এক পিঞ্চ আপোনালোকে দি দিব পাৰে নিমখ তাত। আৰু মিট মছলাও লাগিব দেই, মই ক'বলৈ পাহৰিলোঁ। মিট মছলা, এই হালধি, নিমখ একেলগে পেষ্টখিনিত মানে মিহল হৈ যায়, মিক্স কৰিলে ভাল হয় তেতিয়া, সেইকাৰণে আমি আগতীয়াকৈ দি দিছোঁ পেষ্টখিনি। তাৰপিছত চফো অকণ দিছোঁ, অকণমান সোৱাদ অনুসৰি, জাষ্ট এচামুচো নালাগে, আধা চামুচমান চফ দি দিব তাৰ লগত। আৰু কচুৰি মেথিও আপুনি এচামুচ বা আধা চামুচমান দি দিব পাৰে। তেতিয়া গোটেইখিনি মিক্স হৈ গ'লে সোৱাদটো ভাল হয়, মানে পিছত মিক্স কৰাতকৈ আগতীয়াকৈ মিক্স কৰাৰ আগতে দিলে ভাল হয়। তো এতিয়া হৈ গ'ল, আমি এতিয়া গোটেইখিনি মিক্স কৰি লওঁ। তাৰপিছৰ প্ৰচেছটো আপোনালোকে চাই থাকিব। এয়া হৈ গ'ল, আমি বাতিটোলৈ ট্ৰান্সফাৰ কৰিলোঁ, গোটেইখিনি বাতিটোত উলিয়াই ল'লোঁ। এতিয়া আমাৰ নেক্সট ষ্টেপ হ'ব, আপোনালোকে চাই থাকিলে গম পাব বাৰু, গতিকে শেষলৈকে চাই থাকিব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে। তো গতিকে এতিয়া সেই 1 কাপ আমি আটাও থৈছিলোঁ, আপোনালোকে যিকোনো আটা ব্যৱহাৰ কৰিব পাৰে। আমি ৰঙা আটা খাওঁ, গতিকে ৰঙা আটা আমি 1 কাপ মিক্স কৰিছোঁ। যদি কিবা কাৰণত অলপ কম বেছি লাগিবলগীয়া হয়, তো আপোনালোকে অকণমান চাই ল'ব, আৰু বা অকণমান পিছত মিক্স কৰিলেও কোনো প্ৰব্লেম নাই। তো গোটেইখিনি আপুনি মঠি ল'ব এই আটাৰ নিচিনাকৈ এনেকৈ, আৰু থৈ দিয়ক। এতিয়া আমি আৰু এটা মানে চাটনি লাগিব অকণমান, তো সেই চাটনিটো কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। তো এয়া হৈছে বাদামকেইটা অকণমান আমি গৰম কৰি লৈছোঁ টাৱাত। গতিকে তাৰপাছত পেষ্ট আমি চাটনিটোত বনাম। বিলাহী দিছোঁ অকণমান, মানে হাফ দিছোঁ, মানে হাফ বিলাহী। তাৰপাছত এই তিয়াই থোৱা বুট আছিলে, তিয়াই থোৱা বুট অকণ, আৰু বাদামখিনি দি দিলোঁ তাত। আৰু বাদামৰ পিছত আমি দিলোঁ 2টা শুকান জলকীয়া, তাৰপাছত পিঁয়াজ অকণমান সৰু কাটি লৈছোঁ, আৰু তাৰপাছত আমি দিম নাৰিকল 3 টুকুৰ 4 টুকুৰমান সৰু সৰুকৈ নাৰিকল দি দিছোঁ। তাৰপিছত এপিচ নহৰু আৰু সৰু এপিচ আদা নহৰু অকণমানি দি দিছোঁ। তাৰপাছত থাকিব আপোনাৰ ধনিয়া, এইফালে ধনিয়া অকণমান আমি দি দিম। আৰু এতিয়া দিম অকণমানি নিমখ অকণমান সোৱাদ অনুসৰি অকণমানি দিব। তাৰপাছত হালধি নালাগে ইয়াতে, কাৰণ চাটনি যিহেতু। ধনিয়াখিনি দিবই পাহৰিছিলোঁ, গতিকে ধনিয়াখিনি দি দিলোঁ। এতিয়া আমি গোটেইখিনি মিক্স কৰি ল'ম। তাৰপাছত বাকী প্ৰচেছ কি হ'ব বা কেনেকৈ বনাম আপোনালোকে চাই থাকিলে গম পাই যাব। গতিকে এইখিনি আগতে আমি পেষ্ট কৰি লওঁ। এয়া হৈ গ'ল পেষ্ট। ইয়াতে আৰু কৰিবলগীয়া আছে, কিন্তু আপোনালোকক এই টেক্সচাৰটো দেখুৱাই দিছোঁ যে চাটনিখিনি এনেকুৱা। অকণমান যদি গাঢ়া হৈ যায় মানে বস্তুটো, অকণমান পানী দি পেলাই আপোনালোকে এই পেষ্টটো এনেকুৱা কৰি ল'ব পাৰে। কিন্তু এতিয়া আমি কৰিম, কেৰাহীটোত অকণমান তেল লৈ লৈছোঁ, অকণমানি তেল। তাৰপাছত তাতে দিম আমি বগা সৰিয়হ কেইটামান। একচুৱেলি এই চাটনিখিনিত আমি ফোৰণ মাৰিম। তাত 2টামান নৰসিংহ পাত দিছোঁ, আৰু এইখিনি ফোৰণটো লগে লগে গৰমে আমি চাটনিখিনি দি দিম। আৰু যিটো ভিডিঅ' কৰিবলৈ মই পাহৰি গ'লোঁ এজ ইউজুৱেল, চ' চৰি। চ' এইখিনি আপোনালোকে গৰমে চাটনিখিনি দি দিব।
তো নেক্সট ষ্টেপলৈ আহোঁ এতিয়া আকৌ কেৰাহীটোত অকণমানি তেল আমাৰ তেল অকণ বেছি হৈ গৈছিলে বাৰু আপোনালোকে চাই অকণমান 1 চামুচমান তেল দি এই আমি ডোটো যে বনাইছিলোঁ ডোটো আপোনালোকে অকণমান ভাজি ল'ব মানে 2 মিনিট মান আৰু বেছি নহয় জাষ্ট অকণমান যাতে এটা ব্ৰাউন ফিলটো আহে ডোটোত ডোখিনি অকণমান ফ্ৰাই কৰি ল'ব আৰু এটা কথা কৈ থওঁ আপোনালোকক বহুতৰে প্ৰশ্ন হ'ব পাৰে যে আপুনি মাৰ কিয় ভইচটো দিয়া নাই কাৰণ মায়ে মোক আগতে কৈ থৈ দিছিলে যে প্লিজ মোৰ ভইচটো নলগাবি দেই লাগিলে পিছত ক'ম চ' মায়ে একচুৱেলি বহুত লাজ কৰে তো ফাৰ্ষ্ট টাইম তাতে বনাইছে বহুত বেছি নাৰ্ভাছ হৈ আছে কেমেৰা কৰা দেখি চ' মায়ে ক'লে নালাগে তয়ে ক'বি মই হেৰি কৰিম মই বনাই থাকিম তই ভিডিঅ' কৰিবি চ' সেয়াই আৰু কথামতে কাম কৰিলোঁ তো হৈ গ'ল 2 মিনিট আমি ভাজি ল'লোঁ সেইখিনি ভাজি লৈ ট্ৰান্সফাৰ কৰিলোঁ কাঁহীখনলৈ কাঁহীত আপুনি একদম আটা যেনেকৈ মাৰে অলপমান মঠি ল'ব তেতিয়ালৈকে এয়া হৈ গ'ল আমাৰ ৰেডি এতিয়া আমি ছেপাৰেটকৈ কাটিম আৰু মানে যাতে আমি লাড্ডুকেইটা বনাব পাৰোঁ বেলাৰ কাৰণে সুবিধা হ'ব তো এনেকৈ মায়ে কাটি ল'লে ডোখিনিত আপোনালোকে ভালকৈ মাৰি ল'ব দেই আটাখিনি যাতে লাম্প থাকে যে কেতিয়াবা সেইটো নাথাকে চ' এয়া ৰেডি আমাৰ 5টামান লাড্ডু হ'ল আৰু তো আপোনালোকে যেতিয়া বেলিব আটা ইউজ নকৰিব যদি ইনকেছ লগা হয়তো বেলেগ কথা নহ'লেও চলি যায় তো আপোনালোকে একদম পাতলো নকৰিব আৰু একদম ডাঠ নকৰিব মিডিয়াম চাইজৰ আটা মানে আমি যেনেকৈ ৰুটি বেলোঁ ৰুটি নিচিনা বেলিব ৰুটি বেলি তাৰপাছত এটা যিকোনো আপোনালোকে যিটো চাইজৰ আপুনি পুৰি খাই ভাল পায় মানে এইখন পুৰি বনাম যিহেতু আমি আগত মেনশ্যন কৰা নাই চৰি তো এইখন পুৰি হ'ব কিন্তু নাম কি হ'ব আপোনালোকক জনাই আছোঁ তো আপুনি এটা বাতি এটা লৈ ল'ব বাতিটো বা যদি আকৌ সৰু সৰু পুৰি বনাব বিচাৰে তেনেহ'লে গ্লাছ লৈ ল'ব যিটো চাইজ আপোনালোকে ভাল পায় তো সেই আমি চাইজটোৰ কাৰণে মেইনলি বেলেগ একো নাই দেখিবলৈ ভাল হয় চ' সেইকাৰণে আমি এটা বাতি লৈ লৈছোঁ যাতে গোটেইকেইখন সমান হয় আৰু দেখিবলৈ ভাল হয় চ' এনেকুৱা চাইজত বাতি এটা চাইজত আমি বনাই লৈছোঁ গোটেইকেইখন এনেকৈ আগতে ৰুটি নিচিনা বেলি ল'ব তাৰপাছত ওপৰত বাতিটো বা গিলাচটো দি পেলাই যিটো চাইজ লাগে এনেকৈ বনাই ল'ব চ' আমি 2-3খনমান তেনেকৈ ফাৰ্ষ্ট বনাই ল'লোঁ আৰু তাৰপাছত আমি এইকেইখন ফ্ৰাই কৰিম আৰু এয়া এইফালে আমি কেৰাহীত তেল দি পেলাই এতিয়া গৰম হ'বলৈ দিছোঁ অলম'ষ্ট গৰম হৈছে আৰু ভালকৈ গৰম হ'বলৈ দিব যাতে পুৰিকেইখন দেখিবলৈ বৰ ধুনীয়া হয় আৰু লগে লগে ফুলি উঠে আৰু এটা কথা কৈ থওঁ যিসকলে নেজানে তেখেতসকলক কৈছোঁ পুৰিখন আগতে নুচুব যেতিয়ালৈকে ফুলি নুঠে মানে একদম গৰম তেলত দি পেলাই নিজে নিজে ফুলিবলৈ দিব যেতিয়া ফুলিব তাৰপিছত উলট পুলট কৰিব চ' এনেকৈ ধুনীয়াকৈ ফুলি উঠে আপোনালোকে ট্ৰাই কৰি চাবচোন ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে আৰু যদি কিবা ভুলো হৈছে বা আমি এনেকৈ কৰিব নালাগে এইটো বস্তুটো এনেকৈ নিদিয়ে মানে আমি বনাইছোঁ জাষ্ট মানে মায়ে বনাইছে মই জাষ্ট ভিডিঅ' কৰিছোঁ যদি কিবা ভুলভ্ৰান্তি হৈ গৈছে চ' শুধৰাই দিব আৰু ভাল পাম আৰু মাক লৈ এইটো ফাৰ্ষ্ট ভিডিঅ' গতিকে আপোনালোকে কেনেকুৱা পাইছে সেইটোও জনাব আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু যদি ভাল পাইছে আমি নেক্সট আকৌ বেলেগ বেলেগ ৰেচিপি লৈ মানে মাৰ দ্বাৰা লৈ আনিবলৈ মই চেষ্টা কৰিম যদি চব ফালে মিলি যায় আইও দেখি খাবলৈ মন গৈছে ন আপোনালোকৰ নাজানো মোৰতো বহুত মন গৈছে কাৰণ এনেও মই পুৰি খাই বহুত ভাল পাওঁ জনা মানুহখিনিয়ে জানে আৰু যিকোনো পুৰি হ'লে চলি যায় মোৰ তো মায়ে সেইকাৰণে এক্সপেৰিমেণ্ট কৰি থাকে মোৰ কাৰণে আমাৰ কাৰণে কাৰণ ৰান্ধি বাঢ়ি খুৱাই বহুতেই ভাল পায় মায়ে গতিকে ভাল লাগিলে মাও আজি মানে এনেকৈ কোৱাৰ কাৰণে যে মই কিবা এটা বনাম তই ভিডিঅ' বনাবি যে কিবা এটাতো কামত আহিলোঁ মই গতিকে ভাল পালে জনাব মোৰ মাও ভাল পাব গতিকে চাই লওঁ যদি নেক্সটত সুবিধা হয় মাও বিচাৰে দেন ডেফিনেটলি আমি নেক্সট ৰেচিপি লৈ আমি আহিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকুৱা পাইছে জনাব মায়ে মোক কৈ আছে যে মোৰ ভইচটো নিদিবি মোৰ ভইচটো নিদিবি দেই মই নাজানো ক'বলৈ গতিকে ময়ো নাজানো জাষ্ট এক্সপ্লেইন কৰি আছোঁ কেনেকৈ কি বনাইছে এতিয়া শেষলৈ চাওঁ আৰু আপোনালোকে কেনেকুৱা পায় নিশ্চয় জনাব আমি খাম গতিকে এতিয়া ৰেডি হৈ গ'ল টান তো এয়াই হৈছে কুৰকুৰি আলু পুৰি এইটো মাৰ নাম দিয়া নে আছে যদিও মই নাজানো আগত গতিকে চাটনিটো আপোনালোকে অপশ্যনেল যেনেকুৱা মানে ভাল পায় তেনেকৈ বনাব পাৰে গতিকে মই মাক ক'ব দি আছিলোঁ দেচোন কোৱাচোন কিবা এটা কওক তাৰপাছত এয়া হৈছে মাৰ বাণী আৰু এখন চাটনি বনাইছোঁ
এনেকে খাবাচোন বনাই কেনেকুৱা হাঁহি দি লাগে। ধুনীয়াকৈ। এয়া হৈছে মাৰ বাণী। তাৰপাছত মই ক'লোঁ দিয়াচোন এতিয়া কাম কৰ, তই খাচোন, খাই পেলাই ক কেনেকুৱা হৈছে, খাই চাবা মই পিছত টেষ্ট কৰিম। নিজে বনাইছে যাতে নিজে টেষ্টটো কেনে আগতে ফাৰ্ষ্ট নিজেই কৰি লওক। সুধিলোঁ কেনেকুৱা হৈছে, চাব দেই মাৰ ৰিয়েকশ্যন। বাৰু মই ট্ৰাই নকৰিলে হ'বনে? দিয়কচোন মই ট্ৰাই কৰি চাওঁ এতিয়া। সঁচাকৈ বহুত টেষ্টি আছিল। আপোনালোকে প্লিজ ট্ৰাই কৰি চাবচোন। আজিলৈ ইমানেই। আৰু ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব কিন্তু। বাই বাই।